সফল ইয়াত আজি মই হেপী বিহু বুলি উইশ কৰিবলৈ আহিলোঁ ৰাইজক। সেকেন্ডলি মই ইয়াত আহিছোঁ আমাৰ যিটো ট্ৰাইবেল সমাজক কেনেকৈ বসবাস কৰি আছে ৱেডাৰ আমি ডেভেলপ হয় নে নহয় সেইটো চাবলৈ আহিলোঁ। আৰু ইয়াত আহি চালোঁ যে ট্ৰাইবেল এৰিয়াখিনি ইমান গ্ৰছলি নেগলেক্টেড। আমাৰ ট্ৰাইবেল যিসকল ৰাইজে ইয়াত বসবাস কৰি আছে তেখেতসকলৰ যিবিলাক সা সুবিধা পাব লাগিছিলে আজিলৈকে আমি পোৱা নাই, আমি বঞ্চিত হৈ আছোঁ। আমাৰ লোকেল MLA ঢেকীয়াজুলি MLA এই মন্দিৰটো বনাবৰ কাৰণে আবেদন নিবেদন কৰা আছিলে। তেখেতে আজি 4টা বছৰ তেখেতসকল নেদেখিলে আৰু সেম প্ৰশ্নটো মোক সুধিছে আমাৰ ৰাইজে যে ছাৰ আপুনি জিকিলে মানে বনাই দিব নেকি? আমি কৈছোঁ আমি ফলছ প্ৰমিছ নিদিওঁ। আমি যদি জিকোঁ নট অনলি দ্য টেম্পলছ ইণ্টায়াৰ এৰিয়াটো আমি ডেভেলপমেণ্টৰ কাৰণে প্ৰচেছ কৰিম বুলি ভাবিছোঁ। আপুনি ইয়াৰ এইটো সমষ্টিৰ পৰা জিকি যাব এইটো কিমান আশাবাদী? আমিতো 100% বুলিয়ে ক'ব লাগিব। হোৱাই বুলি সোধক আপোনালোকে। হোৱাই বুলি কোৱাৰ লগে লগে চাওক ট্ৰাইবেল মানুহক এবছৰ দুবছৰ নহয় লাষ্ট 80 years আমাক ডমিনেট কৰিলে, আমাক এক্সপ্লইট কৰিলে। আমাৰ কেইটামান ট্ৰাইবেল সমাজত কেইটামান ব্লেক শ্বিপ আছে। ইলেকশ্যন আহিলে গড়ে গড়ে গাঁৱে গাঁৱে মদ পানী পইচা বিলাই পেলাই 5টা বছৰ কৰি পেলাই আমাৰ ভোটখিনি লৈ পেলাই আমাক ভেলুলেছ কৰি দিছে। সেইকাৰণে এবাৰ ৰাইজে বুজি পাইছে, সকলোৱে গম পাইছে, ছ'চিয়েল মিডিয়াত দেখি পাইছে যে আমি এনেকৈ বেকৱাৰ্ড হৈ থাকিব নালাগিব, আমি উন্নতি হ'ব লাগিব, আমি উন্নতি প্ৰগতি লৈ আগবাঢ়িব লাগে বুলি ৰাইজে এবাৰ ৰিয়েলাইজ কৰিছে। আপোনালোকে গম পায় এই বিজেপি চৰকাৰে ট্ৰাইবেল মানুহক সদায় প্ৰলোভন দি থাকে। আজি এবছৰ দুবছৰ নহয়, আজি 10টা বছৰ গুচি গ'ল, 10টা শিলগুটি মোৰ ৰাস্তা নপৰিলে আমাৰ ট্ৰাইবেল এলেকাত। ট্ৰাইবেল এলেকাত মানুহে কয় যে ট্ৰাইবেল এলেকা উন্নতি কৰিছে বুলি কৈছে, ট্ৰাইবেল উন্নতি হোৱা নাই। ট্ৰাইবেল গাঁৱৰ ৰাস্তাবিলাকত এক ট্ৰাক শিলগুটি পৰা নাই, এটা কুঁৱা বনাই দিয়া নাই, এটা নলা কানি দিয়া নাই, এটা পানী ব্যৱস্থা আমাক কৰি দিয়া নাই। এই গভৰ্ণমেণ্টটো ফেইলিয়াৰ গভৰ্ণমেণ্ট, এই গভৰ্ণমেণ্টটো ডিফল্টাৰ গভৰ্ণমেণ্ট। আশোক সিংঘল ডাঙৰীয়াই মিনিষ্টাৰ হৈ পেলাই ডাঙৰ টিভিত লেকচাৰ মাৰটো আমি দেখোঁ, কিন্তু তেখেতে আজিলৈকে আমি ট্ৰাইবেল মানুহ, আমি বড়ো মানুহৰ গাঁৱত আহি পেলাই তেখেতে আজিলৈকে চকু দিয়া নাই। তেখেত আমাক সম্পূৰ্ণভাৱে নেগলেক্ট কৰা হৈছে। সেইকাৰণে আমাৰ ৰাস্তা পদূলি নাই, আমাৰ হেল্থ যিটো কণ্ডিশ্যন হৈছে ইয়াত ডিছপেঞ্চৰী নাই, পানীৰ ব্যৱস্থা একো এটা নাই। ইয়াৰ ওপৰত এই নিচিনা বাকী মিনিষ্টাৰ আমাৰ গাঁৱত সোমাব নালাগে আৰু আমাক ক'ব নালাগে যে আমাক যে ট্ৰাইবেলবিলাকক আমি উন্নতি কৰিছোঁ বুলি। এইবিলাক ডাইলগটো আৰু আমাক শুনাব নালাগে। गोजोनथाव खौरां सेरफांगुरि बाजाज श'रुमा बाजाज बाइक सालायनानै मोजां मोनग्रा रायजो राजाफोरनि थाखाय गोजोनथाव खौरां लानानै फैदों। सेरफांगुरि बाजाज श'रुमा ईद एन्ड बिहु दामाका अफार होगासिनो दं। क'क्राझार जिल्ला सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजाज श'रुमा 22 मार्चनिफ्राय 30 एप्रिलसिम ईद एन्ड बिहु दामाका अफार आरो एक्सचेन्जनि खाबुफोर होगासिनो दं। नोंथांमोना सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजाज श'रुमाव खुंफुंजानाय ईद एन्ड बिहु दामाका अफार एक्सचेन्जआव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय फुंखा इन्टारप्राइज बाजाज श'रुमा लोगोसे मोजां अफारबो लानानै फैदों। बेफोरनो जाबाय हेलमेट फ्रि, 5 लिटार पेट्रल फ्रि, केस होनानै बाइक बायगिरिफोरनो 1000 रां केसबेक हरफिननाय जागोन। आरोबाव लोगोसे मोनसे गोजोनथाव खौरां, 500 रां होग्रोनानै गोसोबादि बाइकखौ आवग्रिना दोननो हागोन आरो गासै गारिजों लोगोसे मोनफा एसर गिफ्ट हरनाय जागोन। फुंखा इन्टारप्राइज बाजाज श'रुमा 7999 रां बेसेनावनो डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो जायखिजाया बाइकखौनो एक्सचेन्ज खालामनायनि खाबु लानानै फैदों। आबुङै मिथिनो थाखाय 6003817191 7002240725 आरो 9101547892 बे जानबुं नाम्बाराव खौरां लाहरनो हागोन।